মাংস লৈ আহিছো গাহৰি মাংস আজি বললে খাম মাপ খাই আজি বিহুৰ দিনা ইমান মানুহ খোৱা গৈছে মাংস অলপ আনবা গেলো এই মানুহ মুখাৰ মানে মাংস কিনি আনবা নগৈ 100 টকাৰ মাংস আনবা যাওঁতে 1 ঘণ্টা সময় গেল মানুহ মুখাৰ মানে কৈছো নহয় মানুহবিলাকৰ মানে মৰা গৰু শগুন পৰা দিছে এনেই আমার দিনত এই 100 টকাৰ মাংস আনবা গেলি এটা গাহৰি দি খেদাও এতে দেখো মাংসয়ে নাই দেখোন কি দিলে পাহাৰি আমার দিনত মাংস এটা গাহৰি খাব পাৰি অকলে অকলে দে যি খাবা এইটো লাগব আনছো যেতিয়া দে খামে দে আহিলি দে ঘৰত এতিয়া মই ভাবছিলো অকমান মাংস আনছো অকলে অকলে খাম তহঁতও ভাগ বিদবা আহিলি নিদিলি নহয় নেকি অকমানো নেবোৱা তহঁতক খাবি নেকি দেয়া পিছে আৰু অকমান মাংস আনছিলো এইকেইটাও আহি পালা তোৰ পৰা দানৱ পৰা দিলে আহি যাবলৈ গোটেই মুখা দে হ'ব দে কাম বন করবা লাগবো কিন্তু গোটেইকেইটাই জুই ধরবা লাগবো আলু কাটবা লাগবো সব করলিহে পাবি কিন্তু এনেই নাপা কিন্তু মাংস হব না নহয় বঢ়িয়া দে তহঁতে কি কাম কৰা কৰি থৈ যোগাৰ কৰ আমি এতিয়া খাবা লাগিব ইস পিঁয়াজ কাটোতে গোটাই চকু দি বানপানী আহা দিছে বাপা হেৰি এইকেইটা মানে তহঁতক 2 গুণ মাৰিয়ে দে ৰচো শান্তি নাই মানুহ পৰে নেকি মাংসত মোক বাপে বুলি বাচ্ছা ইয়ে সৰ্বনাশে মই বিয়াই হোৱা নাই মোক তিৰিয়ে নেবো দেখো এইগিলা আমি এতিয়া গাহৰি মাংস খাম আৰু তই গাহৰি মাংস খাবাৰ কাৰণে তো মোক বাপে বুলি বাচ্ছা দেখিছা কি সাংঘাতিক মাল আছিলে এইগিলা বহুত সাংঘাতিক বস্তু দেখোন দে খাবি দে গাহৰি মাংস আমি ভাতে খাম মানে এতিয়া বহি থাকবি আৰু তোৰ লগৰকেইটাকো জুই বাহা আৰু মোৰ বাহাকেইটা সেইপিনে আছে দে সিহঁতক তাতে থাকবে কি আমি বনাই লওঁ আৰু দে নিমখ বেছিকে দিয়া নিমখ বেছিকে দিলি ইহঁতেতো খাবা নোৱাৰিব মই বাপাকে গোটেইখিনি খাই শেষ কৰিব পৰা নাযায় নিমখ দি অলপ চালাও বেছিকে দিম পেটটো পৰক এই চলি মুখা বৰ আগন্ত বস্তু এটাই সেইটো মোক বাপে বুলিয়ে মাতিতে গেল এমাল খাৱা কামোৰা লাগিবই নেকি সময়ত যাই পেলাই ইহঁতৰ বাৰু যিয়ে নহয় সিহঁত নহওঁতে মই কিবা মাংসখিনি বনাই চাইড কৰিব পাৰিলি ভাল আছিল কেতিয়াবা আহিব এইকেইটা ঠিক নাই এনে বিহুৰ গুটি চলি বাপাও এয়া বাঘৰ কটি হাত ভৰা চলিয়ে মুখা বৰ আনন্ত চলিয়ে মোক বাপেহে বুলি মাতিলে এটাই আহি ৰাম 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 কি দিন পৰিলে ভগৱান এই মানমাই মাৰাহঁত 1 পিচ চিপছৰ কাৰণে তহঁতৰ কাজিয়া লাগি আছা আৰু মই 100 টকাৰ মাংস তহঁতৰ কাৰণে বনাই আছো 1 পিচ চিপছ দিছো তাই একো নহয় দি হাও দেখিছা এক পিচ চিপছ যেটাকো নিনিৰ গান দে আই তই সেইখিনি খা বৰ ধুনীয়া এইরকম একদম কিছু
এতিয়াহে গোন্ধটো অলপ পাইছোঁ পিঁয়াজ এই পিঁয়াজৰ চাইজ নাচাই পিঁয়াজ কি গোল গোল কাকা জিলেপি হনকে বনাইছিলে বাপাৰে মেনো কাটিলেও এই চিপচোপা ঘূৰাও গোটেই একেবাৰে নুমিয়ে যাব মানে বানপানীহে জানো মই একেবাৰে দি ধৰিব আহিছোঁ এইকেইটা খুব বাৰ গেল এই বিহৰ গুটিকেইটা নাই দেখোন এই নোহোৱাৰ ফলতে মই যদি মাংসখিনি বনাই খাব পাৰিলোঁ হয় সোনকালতে বনাব পাৰিলে ভাল আছিল হেই 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 কি কৰা তই কি কৰা এই মাংসখিনি সভাটো দিয়ে গোন্ধতে তাই একেবাৰে আগ্ৰহী নিচিনা চাই দিয়া গোন্ধটো ভাল লাগিছে গোন্ধ ভাল লাগিলে কেঁচা মাংস মুখা খাবি নেকি এই বহিছোঁ নকওঁ মাংস খোৱাই নাই কেঁচা মাংস মুখা খাই মোৰ গৈ গুচি গুচি চলি আজি মই মাংস খোৱাটো নহ'ব পাইছোঁ যি বিহৰ গুটি কেইটামান থুকুৰ লাগছে সিহঁতে ক'ত কি কৰে ক'ত ঠিক নাই বাপা আৰু ৰাম 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 অমৃত অমৃত হন গোন্ধাইছে বাপাৰে কিবাকে এই চাতটা নাহিলতে এক পিছটো খাব পাৰিলে ভাল হ'ল হয় মোকো যে কিহে পাওঁ কপালত এতিয়া আগত খাওঁতে গেলো হৈ মাৰা কয় মই মোক চব পুৰি মাৰিলা ঐ বাপা এইকাৰণে মানুহ গৈ লোভ কৰিব নালাগে বাপা ঐ পেটৰ লাগি গৰম দি যাৱা দিছিয়ে বাপা আৰে বাপ আৰু নাখাওঁ দেই মই চাওঁ নাখাওঁ যা খাবা পৰ হলে নে ভাতৰ লগত খালি নোহোৱাই তোৰ এইতিয়া ভাতেদি আমি 7টা মানুহ খাব লাগব এতিয়া নাখালিও হ'ব দেচোন হেৰি নালগে এই খাবা এতিয়া বুজি নাপাওঁ এই অকণমান মাংস মই আনিছিলোঁ অকলে খাম বুলি আহি পালি তহঁত তিনিটা দি মই একে 7টা কৰি নিশ্চিন্ত হৈ গ'লোঁ এতিয়া ইয়াৰ পৰা যদি ভাজা মাংস তহঁতক যাওঁ ভাতৰ লগত কি খাবি এতিয়া খাবা নালাগে তই মনে মনে বহি থাকছোঁ অলপ সময় বাৰু চলিহাত এই হ'ব হ'লে অকণমান বাকী আছে তহঁতে এটা কাম কৰ তই মাংসখিনি চাবি অলপ মই ফটকৈ কাম কৰি আহোঁ হা কিন্তু এটা কথা মাংস নানিবি কিন্তু বাচ্চা এটাই ঠেং এখন ৰাখিম তহঁতৰ মাংসখিনি চাবি কি নাখায় আগতে খাব লাগবো ঠিক আছে থকে দাও এপিস তোর এই 2 পিস তোর এই 2 পিস মো আছে সমান খা এই পিস ভাল লাগছে তেতিয়া তো ভাল লাগা নাছিল মাংসখিনি
হ'ল কি জানি দে বাপা পেটটো একেবাৰে খালী কৰি লৈ আহিছোঁ ইহঁতৰ পৰা চাহ এটা খোৱা নাই শাক ভাজি গৈছোঁ পেটটো খালী কৰি আহিছোঁ তেতিয়া খাব পাৰিম অলপ কিছু বৰ শান্তি পালোঁ ইহঁত গেল পৰহি কিটো আছিল কি এই মাংস দেখোঁ ইয়াতে বনাইছোঁ গুণ দেখোঁ ইফালৰ পৰাহে আহে দেখোন কি কথা বাৰ্তা দেখছা খালা 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 মাংস সিহঁতক আজি হয় কি কামন্ত বস্তু এইকেইটা ৰাম 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 মই আনো মাংসখিনি কিবাকে 100 টকা কিহত পাই গোটেই মিঠাই খাই শেষ কৰি নাই নাই অলপমান কিবা চলিত আছে অকণমান থাকিলে ভাল আছিল খাওঁ আছো মাংসৰ আঞ্জাৰ পানী দেখোন খেৰলা মোক গোটেই খেৰলা যা নাখাওঁ যা কিহে পাইছিলে মোক এই কালন্ত মুখা আহি মই গোটেই মাংসখিনি চেচ কৰি পেলাম যা নাখাওঁ মই তেৰিকা ইমান কষ্ট কৰি মাংসখিনি আনিলো মই এতিয়া পানীও নহয় চলো নহয় গোটেই মাংসখিনি শেষ কৰি পেলাম কপালতে নাই নেকি মোৰ কালন্ত বিশ্বকৰ্মাকেইটা কম নহয় এটা তাত তহঁতক মই আজি বুক জ্বলাই দি খানা খুৱাম ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কৰক কমেণ্ট কৰক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব সৰ্বপ্ৰথম আমি ভিডিঅ' বনাইছোঁ গতিকে কিবা ভুল হ'বও পাৰে যদি ভুল হয় তেতিয়াহ'লে এটা লাইক কৰি দিব আৰু যদি বেছি ভুল হয় তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব